চোৱা দ্বিঘাত সমীকৰণ গতিকে দ্বিঘাত সমীকৰণৰ পৰা কি কি কমন আছে গতিকে যদি তোমালোকে চাই লোৱা আৰু মেথছবোৰ ৰিভিজন দিয়া এতিয়া যিমান দিন আছে সদায় মেথছ ৰাতি দিস্তা পেপাৰ লৈ তোমালোকে পুৰা ৰিভিজন দি থাকা তেনেহ'লে মেথছ 100% তোমালোকৰ হ'ব ঠিক আছে গতিকে মেথছটো সদায় ৰিভিজন দিব লাগে গতিকে চাই লোৱা 4.1 পৰা তোমালোকে চাব পাৰিছা কুৱেশ্যন 1 ৰ পৰা এনেকুৱা এটা মেথছ দিব MCQ যে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় এনেকৈ দিব তোমালোকে চাই ক'ব লাগিব আৰু 2 নম্বৰৰ একটো কমন আৰু এইফালে আছে 2 নম্বৰটোই কমন ঠিক আছে পাছত চোৱা 4.2 ইয়াত বেছি মেথছ নাই সামান্য গতিকে গোটেইকেইটা শিকিব লাগে একচুৱেলি চোৱা 4.2ৰ কুৱেশ্যন 1ৰ একটো শিকিবা আৰু এই লাষ্টৰটো শিকিবা ফাৰ্ষ্ট আৰু লাষ্ট আৰু আমি যদি ইয়াত চাবলৈ যাওঁ কুৱেশ্যন 3, 4, 5 এই তিনিওটা 100% কমন তিনিটাই আহি যাব পাৰে কোনো গ্যাৰাণ্টি নাই গতিকে ভালদৰে এইকেইটা প্ৰেক্টিছ কৰা আৰু যদি তোমালোকৰ কিবা ৰিভিজনৰ PDF লাগে বা বিজ্ঞান আসামিজ তেনেহ'লে কন্টেক্ট কৰিবা এইটো চোৱা তোমালোকে 4.3 চোৱা বৰ্গ সম্পূৰণ পদ্ধতি তাৰ এটা শিকিলেই হ'ব আৰু 2 নম্বৰটো একচুৱেলি নালাগে কুৱেশ্যন 3 পৰা গোটেই কেইটা শিকিবা 6টা শিকিবা 1 নম্বৰটো আৰু 3 নম্বৰটো বেছি শিকিবা আৰু 4 নম্বৰটো শিকিবা আৰু এৰ 100% কমন কোনটো হয় এটো 100% কমন হয় দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য এটো 100% কমন হয় আৰু দুটা পানীৰ নলী এটা চৌবাচ্চা এটো 100% কমন হয় লাষ্টৰ চৌ এটা আছে দুটা বৰ্গৰ কালিৰ যোগফল গতিকে এইটা 100% কমন আৰু এটো তোমালোকে জানি থৈ দিবা যে তিনটা ফৰ্মুলা আছিল দুটা স্পষ্ট বাস্তৱমূল আছে তেনেহলে এটো হ'ব দুটা সমান বাস্তৱমূল আছে এটো হ'ব গতিকে তিনটা ফৰ্মুলা জানা দৰকাৰ এৰ পৰা MCQ আহে আজিকালি MCQ চাই প্যাটাৰ্নটো অলপ চেঞ্জ হৈছে মানে বেসিক্যালি ম্যাথছ সাবজেক্টৰ MCQ অলপ টান আহে গতিকে সব পঢ়িব লাগিব 4.4 অনুশীলনী 4.4 চাব পাৰিছে তোমালোকে কুৱেশ্যন 1ৰ একটো শিকিবা কুৱেশ্যন 2ৰ 4টো শিকিবা আৰু লাষ্টৰ 5 নম্বৰটো শিকিলেই কমপ্লিট ঠিক আছে কুৱেশ্যন 4 আৰু এটা চোৱা লাষ্ট মনত পৰিছে মোৰ এটো ফৰ্মুলা ভালদৰে শিকিবা এটো ফৰ্মুলাটো যদি শিকা MCQ দিলে পাৰিবা বা এই চেপ্টাৰৰ যিমান ম্যাথছ আছে এটো ফৰ্মুলা জৰিয়তে কৰিব পাৰিবা ফৰ্মুলা ক্লিয়াৰ থাকিলে তোমালোকে ম্যাথছ পাৰিবা ঠিক আছে গতিকে সমান্তৰ প্ৰগতি পঞ্চম অধ্যায় 5 নম্বৰ চেপ্টাৰ সমান্তৰ প্ৰগতিৰ পৰা কি কি কমন কোৱেশ্যন আছে গতিকে জলদি তোমালোকে চাই লোৱা সমান্তৰ প্ৰগতিৰ পৰা আমি যদি ক'বলৈ যাওঁ তোমালোকে যিমানখিনি ফৰ্মুলা আছে দূৰত্বৰ ফৰ্মুলা বা যিমানখিনি ফৰ্মুলা আছে ফৰ্মুলাবোৰ ক্লিয়াৰ কৰিবা আৰু 5.1 ৰ পৰা চাবলৈ গলে 5.1 ৰ 1 নম্বৰৰ এটাও নালাগে 2 নম্বৰটোৰ পৰা MCQ আহিব যে পৰৱৰ্তী দুটা বা এটা পদ হ'ব এনেকুৱা অংক আৰু 2 নম্বৰটো হৈছে সমান্তৰ প্ৰগতি আমাক দিয়া আছে সাধাৰণ অন্তৰ ওলাব লাগে এটো MCQ আহিব 4 নম্বৰৰ পৰা MCQ আহাৰ চান্স আছে গতিকে এইকেইটা তোমালোকে শিকিবা পৰৱৰ্তী চোৱা এইটো ফৰ্মুলা জানিবই লাগিব নহলে এই চেপ্টাৰত মাৰ্কস 0 পাবা 0 গতিকে শিকিবা মাৰ্কস পাবা এটো এ মানে কি আছিল অন্তিম পদ a plus n minus 1 d গতিকে এটো শিকি থৈ দিবা পাছত চোৱা এটো 100% কমন সো মই যিমানখিনি কমন দিছো তোমালোকক উদাহৰণ এটাও দিয়া নাই বাট এইটো উদাহৰণ মই কমন বুলি কৈছো এটো শিকিবা আৰু চোৱা 5.2 চাও পাৰিছা 5.2 ৰ এটো শিকিবা গোটেই এটো চাৰ্ট আৰু চোৱা 2 নম্বৰৰ ডাইৰেক্ট দুটা MCQ আছে গতিকে ডাইৰেক্ট দুটাৰ পৰা এটা আহি যাব পাৰে দুটা ভালদৰে মনত ৰাখিবা আৰু 3 নম্বৰৰ গোটেইকেইটা সলভ কৰিবা এটো চোৱা 4 নম্বৰটো কমন 7 নম্বৰটো কমন 11 নম্বৰটো কমন 13 তিনিটা কিমানটা তিনি অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য এনেকুৱা ধৰণৰ অংক এটা আহিবই গতিকে মই 100% বুলি লিখি দিছো আৰু 14 নম্বৰটো তোমালোকে শিকিবা পাছত এইটো চোৱা এইবিলাক ফৰ্মুলা জানিবই লাগিব বা এইবিলাক ফৰ্মুলা শিকি থৈ দিবা ফৰ্মুলা ক্লিয়াৰ হলে ম্যাথছ পাৰিবা গতিকে চোৱা 5.3 চোৱা ইয়াৰ পৰা এটা শিকিলে হ'ব 2 নম্বৰৰ পৰা নালাগে এটাও কুৱেশ্যন 3 চোৱা কুৱেশ্যন 3 ৰ পৰা মই কমন নিদিও কাৰণটো হৈছে ইয়াৰ বিভিন্ন অংক বেলেগ গতিকে কুৱেশ্যন 3 ৰ যিমান অংক আছে 10টা অংক আছে এই 10টাই তোমালোকে কি কৰিব লাগিব পঢ়িব লাগিব পাছত 4 নম্বৰটো কমন আছে পাছত তোমালোকে চাব পাৰিছা 8 নম্বৰটো কমন পাছত 12 নম্বৰটো কমন আছে 12 13 14
15 এইকেইটা কমন আছে গতিকে চেপ্টাৰ 5ৰ কমনখিনি দিয়া হ'ল গতিকে কাৰ কিমান আগুৱাইছে ৰিভিজন দিবা কাৰ কিমান কমপ্লিট তোমালোকে কমেন্ট বক্সত জনাবা আৰু শ্বেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা ত্ৰিভুজৰ পৰা কি কি কমন আছে চাই লোৱা তোমালোকে গতিকে ত্ৰিভুজ চেপ্টাৰৰ পৰা সহজে আছে ত্ৰিভুজ চেপ্টাৰটো একচুয়ালি সহজ ক'বলৈ গ'লে ইমান টান নাই ৰিভিজন দিবা বহুত নলেজ ক্লিয়াৰ হ'ব 6.1 গোটেই থাকিবা এই গোটেই থাকিবা এমসিকিউ আহে ইয়াৰ পৰা এমসিকিউ আহিব আৰু এই দুটা নালাগে ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো নালাগে এইবিলাক নালাগে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে উপপাদ্য 6.1 6.2 নাহে 6. আহিলে 6.1 হে আহিব গতিকে ধুনীয়াকৈ এইটো শিকিবা পাছত আমি গুছি যাও 6.2 অনুশীলনী 6.2 এনেকুৱা ধৰণৰ এটা এমসিকিউ আহে চোৱা এ ডিৰ মান দিয়া আছে ডি বিৰ মান দিয়া আছে এ ইৰ মান দিয়া আছে ই সি ওলাব লাগে এনেকুৱা এটা এমসিকিউ আহিব কোৱেশ্চন 2 ৰ পৰা কি আহিব এমসিকিউ আহিব কোৱেশ্চন 3 টো কমন আছে কোৱেশ্চন 4 টো কমন কোৱেশ্চন 5 টো কমন পাছত ডাইৰেক্ট আহি যাব কোৱেশ্চন 9 আৰু কোৱেশ্চন 10 100% কমন বুলি তোমালোকে নিজৰ কিতাপত লিখি লোৱা কোৱেশ্চন 9 আৰু 10 100% কমন পাছত আমি গুছি যাও অনুশীলনী 6.3 এটো চোৱা অনুশীলনী 6.3 গতিকে 6.3 এইবিলাক নালাগে কোৱেশ্চন 2 টো চোৱা কোৱেশ্চন 2 টো আজিকালি এমসিকিউ আহে গতিকে ইয়াৰ মানটো তোমালোকে উলাই দিবা ইয়াৰ মান কিমান আৰু ইয়াৰ মান কিমান এমসিকিউ আহিব এটো কোৱেশ্চন 3 টো কমন পাছত চাব পাৰিছা তোমালোকে ডাইৰেক্ট আহি যাবা কোৱেশ্চন 8 আৰু কোৱেশ্চন 9 ইয়াৰ এটো আহিব পাৰে আৰু চোৱা তোমালোকে এইটো পেজ লাষ্ট পেজ গতিকে লাষ্ট পেজৰ পৰা যদি কবলৈ যাও বেসিক্যালি কমন দেখা চোৱা এইটো আহিব পাৰে 13 নম্বৰটো আহিব পাৰে কোৱেশ্চন 13 টো আহিব পাৰে আৰু কোৱেশ্চন 16 ইয়াৰ লাষ্টৰ অংকটো আহিবই ঠিক আছে আৰু যিমান পাৰা ইমান কৰি থাকা বাকিবোৰ কেনসেল কৰি দিছে এইবিলাক নালাগে গতে কোৱেশ্চন 7 টো চোৱা